আজি বতৰটো বৰ ধুনীয়া। আজি বোলো আমকে খাওঁ আৰু এইফালে পোৱালিখিনি অহা দেখি ভালেই পালোঁ। পূৰা লগে ভাগে আম পাৰিবলৈ লাগি গ'লোঁ। আৰু আম খালেতো কলপাত লাগিবই, কলপাত মেইন। এইফালে আজি আম খাব লৈছোঁ দেওবাৰ কাৰণে। আজি ৰ'দটো বহুত চাই আছিলে, কিন্তু এতিয়া ৰ'দ গৈ শেষেই হ'ল আৰু আমাৰ ফালে আম কিমান ডাঙৰ ডাঙৰ হ'ল চাবনি, একদম পূৰা ডাঙৰ ডাঙৰ হ'ল। নিজৰ ঘৰৰ আম নহয় বাৰু, এইবাৰ আম মানে নালাগিলেই, বৌহঁতৰ ঘৰৰ হয়। এতিয়া আনিছোঁ ধুনীয়াকৈ একদম ৰুকনিত ৰুকি ভোট জলকীয়া খোৱা পাৰ্টনাৰবোৰ দেখাই দিয়ক। হাই কৈ দে। আমি একেলগে পাৰিলোগৈ, একদম কষ্টত পাৰিলোঁ আৰু কেইটা 4টা আহিলে আৰু ন মিঠা এটা কাৰোবাৰ লোভ লাগিছে নেকি বাৰু আম দেখি? আহি যাওক খাবলৈ। একদম জিভা পানী পৰি গৈছে, ৰখিব পৰা নাই। কি ধুনীয়া লাগিছে ন, মিঠা টেঙা মিক্স। আৰু এই জোলখিনি মেইন মানে, পাতখন খাই এখন মানে বৈ গৈছে, তথাপিও মই খাইহে এৰিম মানে। আধা কলপাত সিহঁতক কাটি কাটি চব বিটাই দিব লগা হৈছে এইফালে। হৰচিতা খোৱা কেনেকুৱা হৈছে খাবলৈ? তই কেনেকুৱা হৈছে খাবলৈ? একদম মজা লাগিছে খাই। অঁ আজি হাগিলেও হাগিবি আৰু, মানুহবোৰেতো দুখ লাগিবই। হৰচিতাই হাগিব আজি।